আৰক্ষীৰ জেৰাত বিশাল ফুকনে কাৰ নাম লৈছে। দীক্ষু শৰ্মা, দীপলীনা ডেকা, যতীন বৰা, প্ৰস্তুতি পৰাশৰ, আদিত্যম শইকীয়া, নীলাক্ষী নেওগ, মন্টুমণি শইকীয়া। ৰিলছ ৰাণী প্ৰবঞ্চনাৰ ৰজা বিশাল চুমিৰ বাবে টোপনি হৰিছে বহু তাৰকাৰ। ডিব্ৰুগড় আৰক্ষীৰ জালত পৰাৰ পিছতে মহাধুৰন্ধৰ বিশাল ফুকনে নাম লৈছে বহু জ্যেষ্ঠ সাংবাদিক, ৰাজনীতিবিদৰ পত্নী, চিকিৎসক, আৰক্ষী বিষয়া আৰু অসমীয়া সাংস্কৃতিক জগতৰ বহু তাৰকাৰ। ট্ৰেডিঙৰ নামত টকা দুগুণ কৰি দিম বোলা টোপত সকলোৱে ভৰি দি লোভ সামৰিব নোৱাৰি টোপ গিলিলে। আৰক্ষীৰ জেৰাত গায়ক দীক্ষু শৰ্মা, কণ্ঠশিল্পী দীপলীনা ডেকা, অভিনেতা যতীন বৰা, ভ্ৰাম্যমানৰ মহাৰাণী প্ৰস্তুতি পৰাশৰ, পৰিচালক ডিজাইনাৰ আদিত্যম শইকীয়া, গায়িকা নীলাক্ষী নেওগ আৰু কণ্ঠশিল্পী মন্টুমণি শইকীয়াৰ নামো চৰ্চালৈ আহিছে। দুই এজনে পোনপটীয়াকৈ অভিযোগ নস্যাৎ কৰিলেও কোনেও চুমি বিশালক লগ পোৱাৰ কথা নুই কৰা নাই। ইফালে আন এক খবৰেও সকলোকে হতচকিত কৰিছে। শ্বেয়াৰ বজাৰত বিনিয়োগৰ নামত মানুহৰ পৰা সংগ্ৰহ কৰা ধন শ্বেয়াৰ বজাৰত বিনিয়োগেই কৰা নাছিল বিশালে। মাত্ৰ 50 লাখ টকা শ্বেয়াৰ বজাৰত লগাইছিল বিশালে। বাকী কোটি কোটি টকা বিশালে খৰচ কৰিছিল চুমি বৰাৰ নামত। চুমিৰ লগতে নিজৰ বিলাস আৰু পাৰ্চেলিয়া নামৰ কোম্পানীটোৰ নামত খৰচ কৰিছিল ধন। চুমিয়ে ক্লায়েণ্ট আনি দিয়ে, বিনিয়োগ কৰিম বুলি টকা লয় বিশালে। সেই টকাৰেই বিলাসী উপহাৰ দিয়ে নৰ্তকী চুমিক। নিজৰ বাবে বা দুয়োৰে বাবেও ক্ৰয় কৰে সম্পত্তি। ডিব্ৰুগড়ৰ বৈৰাগী মঠত 2000 বৰ্গফুটৰ কাৰ্যালয় আছে বিশালৰ। 85 লাখ টকাৰে ইণ্টেৰিয়ৰ ডিজাইন কৰা হৈছিল কাৰ্যালয়টোৰ। 85 লাখ টকাৰ 50% ধন দিছিল নগদ। ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিয়ে কৰিছিল ডিজাইনিঙৰ কাম। এইবাৰ ফ্লেটৰ বৰ্ণনা শুনক। ডিব্ৰুগড়ৰ পূৰ্বাঞ্জলি এপাৰ্টমেণ্টৰ ফ্লেট কিনিছিল 63.25 লাখত। তাৰ ভিতৰত 44 লাখ টকা নগদ দিছিল বিল্ডাৰক। নাৰেংগীৰ আইডিয়েল ভিউ এপাৰ্টমেণ্টত আছে 1.5 কোটিৰ ফ্লেট। গুৱাহাটীৰ তৰুণ নগৰত আছে 7 কোটি টকীয়া ডুপ্লেক্স ফ্লেট। এইবাৰৰ ডান্স একাডেমীৰ কাহিনী। ডিব্ৰুগড়ত চুমি বৰাৰ বাবে খুলি দিছিল ডান্স একাডেমী। ডান্স একাডেমীৰ ডিজাইনিঙত খৰচ কৰিছিল 33 লাখ টকা। 5 লাখ টকা দিছিল ডান্স একাডেমীৰ মাটিৰ মালিকক। ছিগমা টাইলছক দিছিল 10 লাখ টকা। ডান্স একাডেমীৰ ছাউণ্ড প্ৰুফৰ নামত খৰচ কৰিছিল 15 লাখ টকা। উপহাৰৰ কথা ক'বই নালাগে। চুমিক 76 লাখ টকাৰ হীৰা আঙঠি উপহাৰ দিছিল বিশাল ফুকনে। 8 আগষ্টত চুমিৰ জন্মদিনত দিছিল 2 লাখ টকীয়া টেডি বিয়েৰ। জিম ট্ৰেইনাৰ তন্দ্ৰামণিকে দিছিল হাজাৰ টকা। চুমিৰ বিয়াৰ পিছতে বিশালে উপহাৰ দিছিল ডুবাই ট্ৰিপ। ট্ৰিপটোত গৈছিল বিশাল, চুমি আৰু ছবি নিৰ্মাতা আদিত্যম শইকীয়া। 7 ষ্টাৰ হোটেল বুৰ্জ আৰবত কটাইছিল 3 দিন। বুৰ্জ আৰবত প্ৰতি নিশাৰ খৰচ আছিল 19 লাখ টকাকৈ মুঠ 57 লাখ টকা। হোটেল আটলাণ্টিকত প্ৰতি নিশা 1 লাখকৈ টকাৰে কটাইছিল 5 দিন। ডুবাইৰ মলত 1.5 কোটি টকাৰ বজাৰ কৰিছিল তেওঁলোকে। বিলাসী গাড়ীৰ বৰ চখ আছিল বিশাল চুমিৰ। মাকক বিশালে উপহাৰ দিছিল 33 লাখ টকীয়া MG হেক্টৰ বাহন। চুমিৰ স্বামী তাৰ্কিকক বিশালে দিছিল 45 লাখ টকীয়া বিলাসী ফৰচুনাৰ। চুমি তাৰ্কিকৰ বিয়াত 3 কোটি টকা খৰচ কৰিছিল বিশালে। বিয়াৰ অভ্যাগতৰ বিমান ভাড়াৰ নামত খৰচ কৰিছিল 33 লাখ টকা। ঔষধ প্ৰতিষ্ঠানৰ বাবে ক্ৰয় কৰিছিল 10 বিঘা ভূমি। হোৱাটছএপত ষ্টেটাছ, ইনষ্টাগ্ৰামত ৰীল শ্বেয়াৰ কৰাৰ পৰা কোটি টকীয়া বিয়া পাতি সকলোকে হতবাক কৰা চুমি বৰা বিশাল ফুকনে প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে। ৰীল কুইন চুমি বৰাই অগ্ৰিম জামিন আবেদন কৰাৰ সন্দেহ কৰা হৈছে। সঘনাই সলাইছে লোকেশ্যন। চুমিয়ে অচিৰে আত্মসমৰ্পণ কৰাৰো সম্ভাৱনা আছে। বিশাল ফুকনৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিগত সকলো পান কাৰ্ডৰ তথ্য ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰা হৈছে। বেংক একাউণ্টসমূহ ফ্ৰিজ কৰাৰ বাবে এক্সপাৰ্টৰ সহায় লৈছে আৰক্ষীয়ে। আনহাতে বিশাল ফুকনৰ বিগেষ্ট ব্ৰকাৰ অভিজিত চন্দ্ৰাও আছে আৰক্ষীৰ জিম্মাত। জেৰাৰ পিছতে খোল খাইছে ন অধ্যায়।